ক্লাবৰ সব ল'ৰা ছোৱালীক কওঁ মই বোলো এইবোৰ ধৰ্ম চৰ্মবোৰ বাদ দে, এইবোৰ ভগৱান চগৱান বাদ দে, ছচিয়েলিষ্ট নিজে কাম কৰ, লোকৰ কাৰণে কাম কৰ, তই নিজে ভালে থাক, লোককো ভালে থাকিবলৈ শিকা। সেই বস্তুটো শিকাই দিলে। এতিয়া ধৰ্ম চৰ্ম কাৰো কোনো ইণ্টাৰেষ্ট নাইকিয়া হৈছে চবৰে এইবিলাক। অসমত এনেকুৱা এনেকুৱা মানুহ আছে, মোৰ ঘৰৰ ওচৰতে এনেকুৱা এনেকুৱা মানুহ আছে, যি ইচ্ছা কৰিলে 1 কোটি টকা দি দিব পাৰে, সেইটো কেপেবিলিটি আছে, কিন্তু নকৰে। সেই সহায় কৰাৰ কাৰণে এটা বেলেগ হৃদয় লাগিব। কথাটো সেইটো, পইচা থাকিলেই পইচা বিলাব নোৱাৰে মানে। ক্লাবৰ সব ল'ৰা ছোৱালীক কওঁ মই বোলো এইবোৰ ধৰ্ম চৰ্মবোৰ বাদ দে, এইবোৰ ভগৱান চগৱান বাদ দে, ছচিয়েলিষ্ট নিজে কাম কৰ, লোকৰ কাৰণে কাম কৰ, তই নিজে ভালে থাক, লোককো ভালে থাকিবলৈ শিকা। সেই বস্তুটো শিকাই দিলে। এতিয়া ধৰ্ম চৰ্ম কাৰো কোনো ইণ্টাৰেষ্ট নাইকিয়া হৈছে চবৰে এইবিলাক। অসমত এনেকুৱা এনেকুৱা মানুহ আছে, মোৰ ঘৰৰ ওচৰতে এনেকুৱা এনেকুৱা মানুহ আছে, যি ইচ্ছা কৰিলে 1 কোটি টকা দি দিব পাৰে, সেইটো কেপেবিলিটি আছে, কিন্তু নকৰে। সেই সহায় কৰাৰ কাৰণে এটা বেলেগ হৃদয় লাগিব। কথাটো সেইটো, পইচা থাকিলেই পইচা বিলাব নোৱাৰে মানে। ক্লাবৰ সব ল'ৰা ছোৱালীক কওঁ মই বোলো এইবোৰ ধৰ্ম চৰ্মবোৰ বাদ দে, এইবোৰ ভগৱান চগৱান বাদ দে, ছচিয়েলিষ্ট নিজে কাম কৰ, লোকৰ কাৰণে কাম কৰ, তই নিজে ভালে থাক, লোককো ভালে থাকিবলৈ শিকা। সেই বস্তুটো শিকাই দিলে। এতিয়া ধৰ্ম চৰ্ম কাৰো কোনো ইণ্টাৰেষ্ট নাইকিয়া হৈছে চবৰে এইবিলাক। অসমত এনেকুৱা এনেকুৱা মানুহ আছে, মোৰ ঘৰৰ ওচৰতে এনেকুৱা এনেকুৱা মানুহ আছে, যি ইচ্ছা কৰিলে 1 কোটি টকা দি দিব পাৰে, সেইটো কেপেবিলিটি আছে, কিন্তু নকৰে। সেই সহায় কৰাৰ কাৰণে এটা বেলেগ হৃদয় লাগিব। কথাটো সেইটো, পইচা থাকিলেই পইচা বিলাব নোৱাৰে মানে। ক্লাবৰ সব ল'ৰা ছোৱালীক কওঁ মই বোলো এইবোৰ ধৰ্ম চৰ্মবোৰ বাদ দে, এইবোৰ ভগৱান চগৱান বাদ দে, ছচিয়েলিষ্ট নিজে কাম কৰ, লোকৰ কাৰণে কাম কৰ, তই নিজে ভালে থাক, লোককো ভালে থাকিবলৈ শিকা। সেই বস্তুটো শিকাই দিলে। এতিয়া ধৰ্ম চৰ্ম কাৰো কোনো ইণ্টাৰেষ্ট নাইকিয়া হৈছে চবৰে এইবিলাক। অসমত এনেকুৱা এনেকুৱা মানুহ আছে, মোৰ ঘৰৰ ওচৰতে এনেকুৱা এনেকুৱা মানুহ আছে, যি ইচ্ছা কৰিলে 1 কোটি টকা দি দিব পাৰে, সেইটো কেপেবিলিটি আছে, কিন্তু নকৰে। সেই সহায় কৰাৰ কাৰণে এটা বেলেগ হৃদয় লাগিব। কথাটো সেইটো, পইচা থাকিলেই পইচা বিলাব নোৱাৰে মানে। ক্লাবৰ সব ল'ৰা ছোৱালীক কওঁ মই বোলো এইবোৰ ধৰ্ম চৰ্মবোৰ বাদ দে, এইবোৰ ভগৱান চগৱান বাদ দে, ছচিয়েলিষ্ট নিজে কাম কৰ, লোকৰ কাৰণে কাম কৰ, তই নিজে ভালে থাক, লোককো ভালে থাকিবলৈ শিকা। সেই বস্তুটো শিকাই দিলে। এতিয়া ধৰ্ম চৰ্ম কাৰো কোনো ইণ্টাৰেষ্ট নাইকিয়া হৈছে চবৰে এইবিলাক। অসমত এনেকুৱা এনেকুৱা মানুহ আছে, মোৰ ঘৰৰ ওচৰতে এনেকুৱা এনেকুৱা মানুহ আছে, যি ইচ্ছা কৰিলে 1 কোটি টকা দি দিব পাৰে, সেইটো কেপেবিলিটি আছে, কিন্তু নকৰে। সেই সহায় কৰাৰ কাৰণে এটা বেলেগ হৃদয় লাগিব। কথাটো সেইটো, পইচা থাকিলেই পইচা বিলাব নোৱাৰে মানে। ক্লাবৰ সব ল'ৰা ছোৱালীক কওঁ মই বোলো এইবোৰ ধৰ্ম চৰ্মবোৰ বাদ দে, এইবোৰ ভগৱান চগৱান বাদ দে, ছচিয়েলিষ্ট নিজে কাম কৰ, লোকৰ কাৰণে কাম কৰ, তই নিজে ভালে থাক, লোককো ভালে থাকিবলৈ শিকা। সেই বস্তুটো শিকাই দিলে। এতিয়া ধৰ্ম চৰ্ম কাৰো কোনো ইণ্টাৰেষ্ট নাইকিয়া হৈছে চবৰে এইবিলাক। অসমত এনেকুৱা এনেকুৱা মানুহ আছে, মোৰ ঘৰৰ ওচৰতে এনেকুৱা এনেকুৱা মানুহ আছে, যি ইচ্ছা কৰিলে 1 কোটি টকা দি দিব পাৰে,